হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকললৈ এটা অতি ভাল খবৰ। খবৰটো হৈছে ৰাজ্যৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আকৌ 4% DA বৃদ্ধি। অৰ্থাৎ আগতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 38% DA সহ দৰমহা লাভ কৰিছিলে আৰু পেঞ্চন লাভ কৰিছিলে, কিন্তু এতিয়া আৰু 4% অৰ্থাৎ 42% DA লাভ কৰিব। এই DAটো আপোনালোকৰ 1 জানুৱাৰী 2023 পৰা আৰম্ভ হ'ব আৰু তেখেতসকলে এপ্ৰিলৰ 10 তাৰিখৰ ভিতৰত এই 3 মাহৰ DAৰ এৰিয়া সহ তেওঁলোকে দৰমহা নাইবা পেঞ্চন লাভ কৰিব। গতিকে এই নিউজটো আপোনালোকক শুনাব বিচাৰিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈ চাব। ৰঙালী বিহুৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আৰু এই ৰঙালী বিহুৰ প্ৰাক্ষণত এইবাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ উপহাৰ দিয়া হৈছে। গতিকে বিহুৰ 8% দিয়ে আমি যোৱা 1 জানুৱাৰী তাৰিখৰ পৰা এই 4% দিয়ে দিম 30 অসম আৰু এই আজিও যদিও সিদ্ধান্ত হৈছে 31 মাৰ্চ তাৰিখে আমি যোৱা 1 জানুৱাৰী তাৰিখৰ পৰা এই 4% দিয়ে দিম মানে ভাৰতবৰ্ষ 4% দিয়ে কৰ্মচাৰী তেখেতসকললৈ আমাৰ এক বিহুৰ উপহাৰ আছে। একেবাৰে ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰী IAS অফিচাৰৰ পৰা ধৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীলৈকে আৰু পেঞ্চনাৰসকল আৰু পৰিয়ালৰ যিসকলে পৰিয়াল পেঞ্চন পাই আছে সেইসকললৈকে ধৰি 38% দিয়ে সলনি 42% দিয়ে লৈ বৃদ্ধি কৰা হৈছে। 4% দিয়ে বৃদ্ধি কৰা হৈছে আৰু ভাৰতবৰ্ষৰ ভিতৰত এখন প্ৰথম ৰাজ্য অসম, যি ৰাজ্যখনে এই দিয়ে প্ৰথম ৰাজ্য মানে ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম দিবলৈ সক্ষম হৈছে। সেইখন ৰাজ্য হৈছে অসম আৰু এই আজিও যদিও সিদ্ধান্ত হৈছে 31 মাৰ্চ তাৰিখে আমি যোৱা 1 জানুৱাৰী তাৰিখৰ পৰা এই 4% দিয়ে দিম 38% দিয়েৰ পৰা গৈ 42% হ'ব। আৰু সেইটোৱে নহয়, আমি লগত এই 3 মাহৰ এৰিয়াৰ দিম যাতে বিহুত তেখেতসকলে এয়া উপহাৰ হিচাপে গ্ৰহণ কৰিব পাৰে। আৰু আমি 7 এপ্ৰিলত মানে 7 তাৰিখে বিশেষকৈ দৰমহা দি আছিলোঁ। এইটো অলপ কেলকুলেশ্যনৰ প্ৰয়োজন আছে। গতিকে বিহুৰ আগতে 10 তাৰিখে সকলোৱে এইবাৰ দৰমহা পাব। 10 তাৰিখৰ দিনটোত ৰাজ্য চৰকাৰে সকলোৰে বাবে দৰমহা পেঞ্চন আৰু যিখিনি প্ৰাপ্য সেইখিনি 3 মাহৰ এৰিয়াৰ সহ তেখেতসকলক মোকলাই দিব। গতিকে মই কৰ্মচাৰীসকলৰ সকলোলৈকে ৰাজ্য চৰকাৰৰ পেঞ্চনাৰসকল, পৰিয়াল পেঞ্চনাৰসকল সকলোলৈকে ইয়াৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিহুৰ শুভেচ্ছা আগতীয়াকৈ জ্ঞাপন কৰিছোঁ।